মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সপোনৰ ঠিকনা বিচাৰিলৈ আশা কৰিছোঁ সকলোৱে ভালে আছে। এইটো যিহেতু মোৰ ইউটিউবৰ প্ৰথম ভিডিঅ' গতিকে আজি ভাবিলোঁ মই কম্পেক্ট পাউডাৰকে বনাওঁ। কম্পেক্ট পাউডাৰ বনাম, নিজে ব্যৱহাৰ কৰিম আৰু আপোনালোকেও যাতে মোৰ ভিডিঅ'টো চাই বনাব পাৰে আৰু ইউজ কৰিব পাৰে তাৰ বাবে মই চেষ্টা চলাইছোঁ। আজি আমি কম্পেক্ট পাউডাৰ বনাম। এনেই কম্পেক্ট পাউডাৰটো আমি সকলোৱে ব্যৱহাৰ কৰোঁ, প্ৰতিজনী নাৰীয়ে কি কম্পেক্ট পাউডাৰ ব্যৱহাৰ কৰে, ময়ো কৰোঁৱেই। আমি কি বজাৰত কম্পেক্ট পাউডাৰ যেতিয়া কিনিবলৈ যাওঁ কম্পেক্ট পাউডাৰ কিনিবলৈ যাওঁতে কিন্তু আজি খুব কম খৰচতে মই ঘৰতে কম্পেক্ট পাউডাৰ বনাবলৈ ওলাইছোঁ, যাৰ বাবে মোক কম্পেক্ট পাউডাৰ বনাবলৈ মোক বেছি বস্তু প্ৰয়োজন নহ'ব। মাত্ৰ মোক পাউডাৰ লাগিব। আমি যিটো স্কিনত ব্যৱহাৰ কৰোঁ যিকোনো পাউডাৰেই হওক আমি সেই পাউডাৰ ল'ম। এতিয়া মই ল'ম পাউডাৰ, বেবী পাউডাৰটো মই ইউজ কৰিম, যিহেতু মই বেবী পাউডাৰ ইউজ কৰোঁ আৰু বেবী পাউডাৰ ইউজ কৰাৰ কি বহুতো লাভ আছে। যিহেতু বেবী পাউডাৰত কোনো ধৰণৰ কেমিকেল নাথাকে, কিয় কি সেয়া শিশুৱে ব্যৱহাৰ কৰে আৰু তাত মানে কি পাউডাৰটো খুব মিহি হয়, আন পাউডাৰতকৈ বেবী পাউডাৰটো খুব মিহি হয়। আৰু লগতে কফি পাউডাৰটোৰ কথাটো জানেই সকলোৱে, কফি পাউডাৰ আমাৰ স্কিনৰ কাৰণে কিমান ভাল। কফি পাউডাৰ কি এণ্টি এজিঙৰ কাম কৰে আৰু লগতে কি আমাৰ যিটো ছালখন আমাৰ কি টাইট কৰি ৰাখে আৰু আমাৰ স্কিনখন টাইট কৰি ৰাখে। সেইকাৰণে আমি কফি পাউডাৰ ব্যৱহাৰ কৰিম আৰু লগতে ফাউণ্ডেশ্যনো ব্যৱহাৰ কৰিম। ফাউণ্ডেশ্যনটো মানে কি আপোনালোকৰ অপশ্যনেল হয়, ফাউণ্ডেশ্যন আপুনি ব্যৱহাৰ কৰিবও পাৰে, নকৰিলেও হ'ব, কিন্তু মই কি ভাবিছোঁ যে মই অকণমান ফাউণ্ডেশ্যনো ব্যৱহাৰ কৰোঁ। তেন্তে পলম নকৰি আহক ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। মই পাউডাৰ ল'লোঁ, বেবী পাউডাৰ লৈছোঁ 2 চামুচ, আকৌ এয়া দিছোঁ কফি পাউডাৰ। যে আমি এইখিনি এনেকৈ মিক্স কৰি ল'ব লাগিব। এয়া দেখিছে পানীখিনিৰ সৈতে কফি পাউডাৰখিনিয়ে ধুনীয়াকৈ মিক্স কৰিব লাগিব। বেছি হৈছে। ভালকৈ মিহলাই ল'ব। পাউডাৰটো যিহেতু অকণমান মিহলিবলৈ সময় লাগিব। বেবী পাউডাৰ হ'লে বেছি ভাল, কাৰণ বেবী পাউডাৰটোত কোনো কেমিকেল নাথাকে আৰু ইয়াত কি খুব স্মুথ আৰু স্কিনৰ কাৰণে ভালো। আৰু কফিটো জানে, কফিও আমাৰ স্কিনৰ কাৰণে খুব ভাল। আমাৰ স্কিন কি এণ্টি এজিঙৰ কাম কৰে আৰু স্কিনটো আমাৰ টাইট কৰি ৰাখে। এতিয়া আমি ইয়াত দিম অকণমান, এতিয়া আমি ইয়াত অকণমান ফাউণ্ডেশ্যন দিম। ফাউণ্ডেশ্যনটো আপোনালোকৰ কি যদি দিব নিবিচাৰে বুলি ভাবে তেনেহ'লে নিদিলেও হ'ল। মই ইয়াত ফাউণ্ডেশ্যন দিছোঁ এয়া অকণমানকৈ। মোৰ এয়া কি ফাউণ্ডেশ্যন দেখিছে, এইটো টেমা, মই গাৰ্নিয়াৰৰ টেমা এটাত। আচলতে মোৰ কি যিটো মোৰ ফাউণ্ডেশ্যনৰ বটল আছিলে সেইটো বটলটো পৰি পেলাই ভাগিলে আৰু ফাউণ্ডেশ্যনখিনি এতিয়া পেলাই দিব বেয়া লাগিছে, গতিকে মই মানে এনেকৈ গাৰ্নিয়াৰৰ টেমাটোতে ভৰাই থ'লোঁ। যিহেতু মোৰ বেছি অকণমান পনীয়া হ'ল, গতিকে মই পাউডাৰ আৰু অকণমান দি দিছোঁ। ইয়াত ভালকৈ মিহলাই ল'ব লাগিব, নহ'লে গোটা হৈ থাকিব আৰু কি ফিনিচিংটো ভাল নাহিব। কালাৰ দেখিবলৈ পাইছে, এয়া খুব ধুনীয়া ৰং এটা হৈছে, দেখিছে। এতিয়া এইখিনি থ'বলৈ কি এইখিনি এতিয়া মই ৰ'দত শুকুৱাব লাগিব। যিহেতু আজি ৰ'দ ধুনীয়া হৈছে, এইখিনি বৰষুণ দি আছিলে কিন্তু যোৱাকালিৰ পৰা ৰ'দ দিছে আৰু আজি কি খুব ভালেই ৰ'দ। এতিয়া এইখিনি মই ৰ'দত শুকুৱাম। আৰু যিহেতু মোৰ কি কম্পেক্ট পাউডাৰৰ আগৰ এটা মানে খালী বাঁহ এটা আছিলে, এইটো দেখিছে লেকমিৰ হয়, এইটো লেকমিৰ হয়। ইয়াতে কি মই কম্পেক্ট পাউডাৰখিনি তৈয়াৰ কৰি থৈ দিম। এইখিনি মই ইয়াত এনেকৈ বাকি দিম। তাৰপাছত এইখিনি নি মই এতিয়া ৰ'দত শুকুৱাম। কমপ্লিট খুব ধুনীয়াকৈ শুকাব লাগিব। শুকোৱাৰ পাছতে আমাৰ কি কম্পেক্ট পাউডাৰ ৰেডি হৈ যাব।
ইয়াত তৈয়াৰ হৈ গ'ল আমাৰ কম্পেক্ট পাউডাৰ। এতিয়া মই এইখিনিকে ৰ'দত শুকুৱাম, শুকোৱাৰ পাছত দেখুৱাম আপোনালোকক কেনেকুৱা হৈছে। কম্পেক্ট পাউডাৰখিনি ইতিমধ্যে শুকাইছে। মই আহি পাওঁতে দেখিছোঁ পাউডাৰখিনি মানে কি পৰি আছে। মই শালিকা এজনীক উৰি যোৱা দেখিছোঁ। শালিকাজনীয়ে মানে কি বিৰিটো পেলাই থৈ গ'ল। এতিয়া এয়া অকণমান বুটলি ইয়াৰ পৰা আকৌ মানে কি হেৰি কৰিছোঁ আৰু ছেট কৰিছোঁ। মোৰ কম্পেক্ট পাউডাৰ বনোৱা হৈ গ'ল। এয়া চাওক, এয়া খুব ধুনীয়াকৈ শুকাইছে। ৰংটো চাওক কি ধুনীয়া হৈছে আৰু গোন্ধটো বৰ ধুনীয়া। যিহেতু কফি দিছোঁ সেইকাৰণে গোন্ধটো খুব ধুনীয়া হৈছে। ব্যৱহাৰ কৰি চাম বাৰু কেনেকুৱা হয়। আকৌ আজি ভিডিঅ'টো ইমানখিনি সময়লৈকে ধৈৰ্য ধৰি চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আজি ভিডিঅ'টো মই ইয়াত এতিয়া সামৰণি মাৰিব ওলাইছোঁ। যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।